নমস্কাৰ মোৰ অসমবাসী ৰাইজ। হেঙুল থিয়েটাৰে আপোনালোকৰ বাবে আগবঢ়াইছে ৩৫তম নাট্যবৰ্ষত ৰঘুনাথ, বুদ্ধদেৱ আৰু গুণ্ড তিনিখন নাটকেই খুব সুন্দৰ হৈছে। ইতিমধ্যে মই তিনিখন নাটেই উপভোগ কৰিছোঁ আৰু মই আশা ৰাখিছোঁ আপোনালোকে সকলোৱে এই নাটককেইখন চাই ভাল পাব। নাটকখনৰ প্ৰাক মুহূৰ্তত এনেকৈ শিল্পীসকলে মেকআপ লয়। এইটো এটা হেঙুল থিয়েটাৰৰ প্ৰেক্ষাগৃহত থকা সমূহীয়া গ্ৰীণ ৰুম আৰু ইয়াতে মেকআপ কৰি সকলোৱে এনেধৰণে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি থোৱা কষ্টিউমসমূহ পিন্ধি যিসকলে যি ৰূপত অভিনয় কৰিব সেই কষ্টিউম পৰিধান কৰি আৰু নাট্যকাৰে নিৰ্ধাৰিত কৰি মঞ্চত গৈ অভিনয় কৰে আৰু যাৰ অভিনয় চাই আমি সদায় আপ্লুত হওঁ, কিয়নো সকলোৱে শ্ৰদ্ধাৰ সংকল্পজিৎ হাজৰিকা প্ৰযোজক পৰিচালক আৰু পংকজ হাজৰিকাৰ পৰিকল্পনাৰে 2022 আৰু 23 বৰ্ষত হেঙুল থিয়েটাৰে ৩৫তম নাট্যবৰ্ষত যি নাটক আপোনালোকৰ বাবে আগবঢ়াইছে সেই নাটক চাই আপোনালোকে কেতিয়াও বিমুখ নহয়, সেয়া মই আপোনালোকক 100%ৰে ক'ব পাৰোঁ। কিয়নো মই তিনিখন নাটকেই কৈ আহিছোঁ, মই উপভোগ কৰিছোঁ আৰু আপোনালোকে কেতিয়াও নিৰাশ নহয়। আহক হেঙুল থিয়েটাৰৰ মঞ্চলৈ হেঙুল থিয়েটাৰৰ নাটক উপভোগ কৰিবলৈ আৰু আমাক ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক কিছু দৃশ্যাংশ দেখাবলৈ সক্ষম হৈছোঁ। ধন্যবাদ। আহকচোন আমি উপভোগ কৰোঁ। নমস্কাৰ, মই নয়নজ্যোতি আৰু এইবছৰ ভ্ৰাম্যমানত মই চুক্তিবদ্ধ হ'লোঁ হেঙুল থিয়েটাৰ। মোৰ মই প্ৰথম বৰ্ষত মই আহিছোঁ হেঙুললৈ আৰু হেঙুলত আমাৰ তিনিখন নাটক আছে। তিনিজন স্বনামধন্য নাট্যকাৰ, হিমাংশু প্ৰসাদ দাসৰ আছে ৰঘুনাথ, আমাৰ প্ৰণৱ বৰুৱাৰ আছে গুণ্ড আৰু ৰাজদ্বীপৰ আছে বুদ্ধদেৱ। তিনিখনেই নাটক একেবাৰে সুকীয়া আৰু অডিয়েঞ্চে এতিয়া যথেষ্ট আমি সহায় পাইছোঁ অলৰেডি। আৰু হিমাংশু দাখনৰ ৰঘুনাথ আমি এটা মিডিল ক্লাছ ফেমিলিক লৈ কৰা কাহিনীৰ ওপৰত, আৰু বুদ্ধদেৱখন সম্পূৰ্ণ আজিলৈকে নোহোৱা টাইপৰ একেবাৰে পৃথক এটা কাহিনী, যিটো ষ্টোন এজ দেখুওৱা হৈছে। পুনৰ জন্ম হয় ষ্টোন এজৰ পৰা আহি আকৌ নিউ চিভিলাইজেশ্যন যোনটো হৈছে। তো দুটা ষ্টৰি লাইন, আচলতে এখন নাটকতে দুখন নাটক উপভোগ কৰিবলৈ পাব। সেইখনৰ বিপুল সঁহাৰি পাইছোঁ। আৰু আজি আমাৰ গুণ্ড আজি প্ৰথম শিকা, এতিয়া প্ৰথম দৰ্শনী হৈ গ'ল, দ্বিতীয় দৰ্শনীৰ কাৰণে আকৌ সাজু হৈছোঁ। আৰু গুণ্ডটো সাংঘাতিক ৰেছপন্স মানুহৰ, খুব ভাল পাইছে। ষ্টৰি ৱাইজ আজিকালি চলি থকা কৰাপশ্যন এণ্ড ৰিভেঞ্জ ষ্টৰি, লাভ ষ্টৰি আছে, লাভ আছে, ৰিভেঞ্জ আছে আৰু কৰাপশ্যন আছে, গোটেইখিনি বস্তুৱে সোমাবলৈ চেষ্টা কৰিছে নাট্যকাৰে। আৰু খুব সুন্দৰ এটা কাহিনী, আৰু যিসকলে চাইছে বৰ্তমানলৈকে জনাইছে ভাল পাইছে। তো আমিও খুব আশাবাদী। তো মই ইউটিউব চেনেলৰ যোগেদি মই সমগ্ৰ অসমবাসীকে মই আহ্বান জনাম, আপোনালোকে এবাৰ আহক, আমাৰ তিনিখন নাটক উপভোগ কৰক। থিয়েটাৰ গ্ৰীণ ৰুমৰ পৰাই কৈছোঁ। আমাৰ অসমৰ এগৰাকী অভিনেত্ৰী, খুব মৰম লগা অভিনেত্ৰী মুন্মী কলিতা। মই বহুত কাম কৰিছোঁ, মুন্মীয়ে মই বহুত কাম কৰিছোঁ, গান আগতে বিহুৰ গীত কৰিছোঁ। এটা ইউটিউব চেনেল খুলিছে মুন্মী কলিতাজ ব্লগ ন, সেইটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। খুব ধুনীয়া ধুনীয়া ভিডিঅ' তেওঁলোকে মানে আপলোড কৰিছে আৰু আপলোড কৰি থাকিব, গোটেইখিনি চাব। আমি আছোঁ এতিয়া হেঙুল থিয়েটাৰৰ মৰিয়নিত, আমাৰ শ্ব' চলি আছে। আজি আমাৰ 6ষ্ঠ নিশা, নাটক কৰি ভাগৰ লাগিছে, সেয়া আহিছে ফ্ৰেংকি মুন্মী পেয়াৰটো আমি খুব ভাল পাওঁ। আমি তেতিয়াৰ পৰা মোৰ সেই এটা ডাঙৰ এক্সিডেণ্টৰ পৰা তেতিয়া আমাৰ পৰা ৰিলেশ্যনটো খুব ধুনীয়া হৈ গৈছিলে, তেওঁলোকে বহুত সহায় কৰিছিলে। গতিকে সেইখিনি গোটেইখিনি আপোনালোকে চাই থাকিব চেনেলটো, বহুত কথা গম পাব আমাৰ সাংস্কৃতিক জগতৰ কি কৰি আছে, কি নাই কৰা, ঘৰুৱা আৰু এই বিষয়ে বহুতখিনি কথা গম পাব। গতিকে চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।
মুন্মি কলিতাছ ব্লগ। আৰু ভাইমমান থিয়েটাৰৰ এইবছৰৰ 3খন নাটকৰ বিষয়ে অকণমান। এই বছৰৰ 3খন নাটক আমাৰ ৰাজদীপ দেৰ বুদ্ধদেৱ খুব চৰ্চাত আছে। তাৰপিছত এতিয়া প্ৰণৱ বৰুৱাৰ গুণ্ড, আজি গুণ্ড কৰিলোঁ, খুব ভাল পাইছে মানুহে, খুব ভাল ৰেচপন্স। আৰু এখন ৰঘুনাথ আমাৰ হিমাংশু প্ৰসাদ দাসৰ। গতিকে 3খন নাটক লৈ আগবাঢ়িছোঁ। আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰিছোঁ। দৰ্শকে ভাল পালে আমাৰ ভাল লাগিব। গতিকে এতিয়া অসম ঘূৰিবলৈ ইয়াৰ পৰা মৰিয়নিৰ পৰা আমি আৰু বহুত কেইবাটাও অসমৰ বিভিন্ন জেগালৈ যাম। এনেকৈ যাতে আপোনালোকে মৰম আশীৰ্বাদ দি থাকে তাৰে কামনা কৰিছোঁ। ৰঘুনাথৰ এটা ডাইলগ। ৰঘুনাথৰ ডাইলগ এতিয়া আৰু আজি গুণ কৰি আছোঁ ন, ৰঘুনাথৰ ডাইলগ পাৰ হৈ গৈছোঁ এতিয়া। গোন্ধই কওক। ৰঘুনাথৰ ডাইলগ এটা আছিলে, প্ৰভু ৰামচন্দ্ৰই অকলে লংকা জয় কৰিব পৰা নাছিলে, তাৰ বাবে প্ৰয়োজন হৈছিল এটা দলৰ। সুনিৰ্দিষ্ট লক্ষ্য থকা এটা দলৰ সন্মুখত কোনো জিকিব নোৱাৰে। সেয়া লাগিলে লংকাৰ ৰাৱণেই হওক বা আন কোনোবা চাহাব নামৰ কেৰেক্টাৰ এটা আছে মানে। আৰু আছে গোন্ধৰ, কি ক'ম এতিয়া, গোন্ধৰ বহুত আছে কিবা কিবি ডাইলগ পাহৰি গৈছে, এনেকৈ ক'বলৈ দিগদাৰ হয়। পাছত কেতিয়াবা সেই মুন্মি কলিতাছ ব্লগ চেনেলটোতে মই পঠিয়াই দিম বাৰু। ঢিলা হলে চিলাও আর বিশ্বাস ঢিলা হলে সম্পর্ক। এসপ্তাহ হয়েছে মই ব্যস্ত হয়ে কিন্তু তুমি আছে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ভ্ৰাম্যমানৰ জাৰ্ণি খুবেই ভাল। মই 2019-20 ষ্টাৰ্ট কৰিছোঁ হেঙুল থিয়েটাৰতে। তাত 3খন খুবেই সুন্দৰ নাটক কৰিলোঁ। মই এতিয়াও বাহাদুৰখন খুব মনত পৰি থাকে। বাহাদুৰখন আমাৰ সৰ্বশ্ৰেষ্ঠ নাটক হৈছিলে এবাৰ। আৰু চুম্বক, ৰুক্মিণী হৰণ 3খন নাটক কৰিছিলোঁ। খুব সুন্দৰ সুন্দৰ চৰিত্ৰ, খুব ভাল লাগিলে মোৰ চৰিত্ৰকেইটা কৰি। তাৰপিছত 2 বছৰ কিন্তু আমাৰ ক'ভিডৰ কাৰণে হেঙুল থিয়েটাৰ নহ'ল, মানে থিয়েটাৰে নহ'ল। 2 বছৰ ক'ভিডৰ বাবে আমাৰ থিয়েটাৰবোৰ স্থগিত ৰাখিব লগা হ'ল। এতিয়া আকৌ আমি থিয়েটাৰৰ যাত্ৰালৈ উভতি আহিছোঁ। 2022-23 বৰ্ষত হেঙুলত আকৌ আমি চুক্তিবদ্ধ হ'লোঁ। এইবাৰো বুদ্ধদেৱ, গুণ্ড, ৰঘুনাথ 3খন খুব সুন্দৰ সুন্দৰ নাটক আমি কৰি আহিছোঁ। ইতিমধ্যে এইটো মৰিয়নিৰ পেণ্ডেল আমাৰ শেষে হৈছে। ইয়াত দৰ্শকে খুব সুন্দৰকৈ আঁকোৱালি লৈছে আমাৰ 3খন নাটকে। দৰ্শকে খুব ভাল পাইছে বুলি জানি খুবেই ভাল লাগিছে। লেতেৰা হোৱাৰ প্ৰথম লক্ষণ মহৰকলক মোৰ ঘৰ বুলি কোৱাটো মানুহ অহংকাৰী হোৱাৰ লক্ষণ। বেলেগৰ বাগদত্তাৰ সৈতে হাতত হাত ধৰি প্ৰেমিকৰ দৰে কথা পাতি থকাটো চৰিত্ৰ বেয়া হোৱাৰ লক্ষণ। এতিয়া নাই, এতিয়া সৰু হৈ আছে আৰু তুমি হাতী গাত থকা মানে অভাৱ স্বাধীনতা নহয়। কেতিয়াবা তোমাক চাই গৈছে হেঙুল থিয়েটাৰতে মোৰ নাট্যযাত্ৰা আৰম্ভ হৈছে। ভাইমন থিয়েটাৰ যোৱাটো বৰ্ষত চুম্বক বুলি নাটকখনেৰে বাবুদাই ডাইৰেকশ্যন কৰিলে। দৰ্শকে কিছুসংখ্যক ভাল পালে। এইবাৰ হেঙুলৰ মঞ্চতে গুণ্ড চেষ্টা কৰিছোঁ, এটা বেলেগ ধৰণৰ প্ৰেম কাহিনী। দৰ্শকে চাই ভাল পালে আৰু ভাল লাগিব। লগতে এইবাৰ বৃন্দাবন থিয়েটাৰতো এখন মোৰ নাটক আছে, অসুৰ বুলি। অসুৰ এটা পৰিয়ালৰ কাহিনী, এটা অসুৰ। সেইখনো দৰ্শকে চাই পৰিয়ালে একেলগে বহি চাবলৈ খুব ভাল পাব। তেনেকুৱা ধৰণে চেষ্টা কৰিছোঁ। দৰ্শকৰ আশীৰ্বাদ সদায় কাম। ধন্যবাদ। খুব ভাল লগা লাগতে নোপোৱা বস্তুটো বহুত দেৰি কৰি দিলা। মই জাষ্ট তোমাক লগ কৰি দিছিলা আৰ্জেণ্ট কাম এটা কি কি গহনা লাগে তুমি চইচ কৰিবলৈ ফোন কৰিবা। মই পে'মেণ্ট অনলাইন দিম। নমস্কাৰ, মই মহেশ বৰা। আমি বৰ্তমান আছোঁ হেঙুল থিয়েটাৰ মঞ্চ প্ৰেক্ষাগৃহত। আমাৰ নাটক চলি আছে। 35তম নাট্যবৰ্ষত হেঙুল থিয়েটাৰে 3খন নাট লৈছে। আপোনালোকে নিশ্চয় গম পাইছে ৰাজদীপৰ বুদ্ধদেৱ, হিমাংশু প্ৰসাদ দাসৰ
ৰঘুনাথ আৰু প্ৰণৱ বৰুৱাৰ গুণ তিনিখন নাটকে খুব ভাল হৈছে। দৰ্শকে আঁকোৱালি লৈছে ভিন্ন এটা ৰসৰ, ভিন্ন ধৰ্মী, ভিন্ন সোৱাদৰ। গতিকে আপোনালোক সকলো অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ, আহক নাটক চাবলৈ, নাটক উপভোগ কৰক। আমি মৰিয়নিৰ পৰা ইয়াৰ পৰা ওলাই যাম 29 তাৰিখে। গতিকে 29 তাৰিখৰ পৰা আমি অসমৰ বিভিন্ন প্ৰান্তত আমি কৰিম। তিনিখন নাটকে খুব সুন্দৰ সাৱলীল নাটক আৰু মৌলিকতা আছে আৰু প্ৰতিশ্ৰুতি পৰম্পৰাৰ যিটো আচলতে হেঙুল হাইতাল বোলোৱা কথা, হেঙুলৰ লগত জড়িত, সেইটো সদায় হেঙুলে অক্ষুণ্ণ ৰাখি আহিছে। গতিকে এই বছৰো 22-23 বৰ্ষতো এই 35তম নাট্যবৰ্ষতো হেঙুল থিয়েটাৰে যি প্ৰতিশ্ৰুতি ৰাইজৰ কাৰণে, দৰ্শকবৃন্দৰ কাৰণে আগবঢ়াইছে, আমি সেই প্ৰতিশ্ৰুতি পালন কৰিবলৈ আমি ৰেডি হৈছোঁ। আমি খুব সুন্দৰভাৱে ইয়াৰ পৰা ওলাই যাবলৈ। গতিকে আমাৰ আজি পঞ্চম দিনত আকৌ দৰ্শকৰ বিপুল দাবী, বিপুল সঁহাৰি। আজি আমি তৃতীয়খন নাটক প্ৰণৱ বৰুৱাৰ গুণ কৰি আছোঁ। খুব ভাল ৰিজাল্ট। এতিয়া ছেকেণ্ড শ্ব' আৰম্ভ হ'ব। গতিকে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, নাটক চাওক, নাটক উপভোগ কৰক। আমার বোৱাৰী মই নাৰ্ছক কৰিব লাগিছে কিন্তু বৰ কষ্ট পাম দেই। কাপোৰে চকু পানী ওলাইছে। নালাগে তোমাক। একদম প্ৰথম কথা, মই ভ্ৰাম্যমান মোৰ একেবাৰে যাত্ৰাটো নতুন আৰু এই যাত্ৰাটোত মই হেঙুলৰ থ্ৰুৱেদি ভ্ৰাম্যমানত খোজ দিছোঁ, সেইবাবে বহুত সৌভাগ্যৱান। আৰু তিনিখন নাটকে মোৰ কাৰণে চেলেঞ্জ হৈ গৈছে। এমাহত তিনিখনকৈ নাটক মুখস্থ কৰিছোঁ আৰু প্ৰত্যেকটো কেৰেক্টাৰ বেলেগ বেলেগ। তাতে বুদ্ধদেৱত 2টা কেৰেক্টাৰ কৰিছোঁ, আপোনালোকে চালে নিশ্চয় গম পাব। তাৰপিছত মই কিন্তু বহুত শিকিছোঁ, এখন শিকাৰ মঞ্চ পাইছোঁ। বাবলু দাই ইমান শিকায়, তাৰপিছত কি কয় জোন দাই ভুলবোৰ আঙুলিয়াই দিয়ে, খুব ভাল লাগিছে। আৰু মই কওঁ ভ্ৰাম্যমানৰ অভিনয়ত সোমাইছোঁ যেন, যেতিয়া ভ্ৰাম্যমানত খোজ নিদিলে হয়তো অভিনয়ৰ যাত্ৰাটোৱে আধৰুৱা হয় বুলি মই ভাবোঁ। আৰু কাৰণ মোৰ এতিয়া এনেকুৱা লাগিছে বৰহে মই ভ্ৰাম্যমানত আহি খুব ভাল কাম কৰিলোঁ। কিন্তু মই ভাবিছিলোঁ আৰু ভ্ৰাম্যমানত নিদিওঁ নেকি, ইমান কষ্ট বুলি কয়, কিন্তু সেই কষ্ট একেবাৰে অনুভৱ নহয়। আমি গমেই নাপাওঁ ৰাতিপুৱা কেতিয়া হৈছে আৰু খুবেই ভাল লাগিছে। চাব, আপোনালোকক অনুৰোধ জনাইছোঁ গোটেইকেইখন নাটকেই চাব, খুব গোটেইকেইখনতে সুকীয়া আমেজ পাব। ধন্যবাদ। ঠিক আছে, ঠিক আছে। যিহেতু এই মুহূৰ্তত মোৰ একো প্ৰমাণ নাই, গতিকে এতিয়া একো নকওঁ। তিনি কৈছোঁ বুলি ভাৰতীয় জংচন, এইটো কামৰ প্ৰাণিত কৰ, তাতে আৰামছে বিজনেছ কৰ, মনত ৰাখিবি। মই নহ'লে কেলেবেলে কৰা কাম কৰিবি, বিফলক কৰি বাকী এই বাপুদেৱ মহন্ত তই বহুত আগলৈ জান। নমস্কাৰ, মই দেৱজিৎ বৰা। মই এইবাৰ হেঙুল থিয়েটাৰত আছোঁ। আমাৰ বৰ্তমান মৰিয়নি বাপুজী ষ্টেডিয়ামত প্ৰিমিয়াৰ শ্ব' চলি আছে। আমাৰ এই বছৰ 3খন নাটক। এখন হৈছে হিমাংশু প্ৰসাদ দাসৰ ৰঘুনাথ, আন এখন হৈছে ৰাজদ্বীপৰ ৰচনাৰ আমাৰ সংকল্পজিৎ হাজৰিকাৰ পৰিচালনাৰে বুদ্ধদেৱ, আৰু প্ৰণৱ বৰুৱাৰ ৰচনা আমাৰ সংকল্পজিৎ হাজৰিকাৰ পৰিচালনাৰে গুণ্ড। গতিকে 3খন ব্যতিক্ৰমী নাটক, 3খনৰ 3টা ভিন্ন কাহিনী। গতিকে আৰু বুদ্ধদেৱখন অকল বেলেগ ষ্টাইলত সাহসী কৰা হৈছে। বুদ্ধদেৱখন আচলতে এবাৰ আমি এটা মানে বেলেগ ষ্টৰী এটা হৈছে, হয়তো ভ্ৰাম্যমানত মই জনাত হয়তো এনেকুৱা কাহিনী হোৱা নাই।
নাগৰিকসকলক মই অনুৰোধ কৰিছোঁ, আহক আমাৰ হেঙুলৰ নাটককেইখন চাওক, আমাৰ লগত থাকক, নহয় জানো? গম পাইছে চাগে এখন বুদ্ধদেৱ ৰঘুনাথ আৰু এইফালে গুণ্ড আটাইখন নাটক খুব সুন্দৰ হৈছে। নাটক চাবলৈ আহক, ভাল পাব চাই। বুদ্ধদেৱখনত আচলতে পূৰ্বজন্মৰ এটা হেৰি দেখুওৱা গৈছে, বেলেগ এটা মজা পাব দৰ্শক। এতিয়া কিমান কি পায় এতিয়া এইটো দৰ্শকে চালে গম পাব। আহিব সকলো চাব, প্ৰণৱদাৰ গোন্ধ চাব। সকলোকে মই ধন্যবাদ জনাইছোঁ ভিডিঅ'টো আপোনালোকে উপভোগ কৰাৰ বাবে, আৰু লগতে হেঙুল পৰিয়াললৈ মই শুভেচ্ছা জনাইছোঁ যে আপোনালোকৰ জয়যাত্ৰা সফল হওক। ৰঘুনাথ, গোন্ধ আৰু বুদ্ধদেৱ অসমৰ ৰাইজে আঁকোৱালি ল'ব।